নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। এইবাৰ SSC CDৰ ফিজিকেলৰ জ্ঞান নাথাকাৰ বাবে বহু কেণ্ডিডেটৰ ফিজিকেল বেয়া হ'ব বা ফিজিকেল দিবই নোৱাৰিব। SSCয়ে এইবাৰ এটা বস্তুৰ এগেইনষ্টত প্ৰায় 8টা কেণ্ডিডেট মাতিছে আৰু অসমত প্ৰায় 40,000 কেণ্ডিডেটে এইবাৰ ফিজিকেল দিব। কিন্তু ইয়াৰে মাত্ৰ 5,600 কেণ্ডিডেটহে ফাইনেল মেৰিট লিষ্টত নাম আহিব। ইয়াৰে বহু কেণ্ডিডেট ডকুমেণ্টছ ভেৰিফিকেশ্যনত, বহু কেণ্ডিডেট ৰানিং আৰু বহু কেণ্ডিডেটে মেডিকেলতো ফেইল কৰিব। আপোনালোকে যাতে এইবাৰ ফিজিকেলত একো ভুল নকৰে সেইবাবে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। আমি যদি SSC CDৰ ফিজিকেল চাওঁ, ইয়াক আমি 3টা ভাগত ভাগ কৰিব পাৰোঁ। সেই ভাগ 3টা হয়: 1 নম্বৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন, নম্বৰ 2 ৰানিং আৰু নম্বৰ 3 মেডিকেল। এই 3টা বিষয়ৰ ভিতৰত আটাইতকৈ বেছি কেণ্ডিডেট ফেইল হয় মেডিকেলত। আপোনালোকে যদি মেডিকেলত ফেইল কৰিব নিবিচাৰে এই ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট যে আমাৰ এই চেনেলটোত প্ৰায় 98% পিপলে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। আপোনালোকক এয়া ৰিকুৱেষ্ট যে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক বহু মটিভেট কৰে, যাৰ বাবে আমি এনেধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে সদায় আনি থাকিব পাৰোঁ। নম্বৰ 1 ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকে যেতিয়া ফিজিকেল দিব যাব, গেটত সোমাই কেনে আপোনালোকক এটা লাইন ধৰিব দিব। সেই লাইনটোত আপোনালোকৰ সকলোৰে এটা ডিটেইলত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। যদি সেই সময়ত আপোনালোকৰ এটা ছিংগল ডকুমেণ্টছো নাথাকে, আপোনালোকক ডাইৰেক্ট ৰিজেক্ট কৰি দিয়া হ'ব। আপোনালোকক কোনো ছেকেণ্ড অপশ্যন দিয়া নহয়। আপোনালোকক প্ৰথমটো ডকুমেণ্টছ লাগিব এডমিট কাৰ্ড। আপোনালোকৰ ফিজিকেলৰ বাবে এডমিট কাৰ্ড প্ৰভাইড কৰা হ'ব। সেই এডমিট কাৰ্ডটো জেৰক্স কৰি আপোনালোকে ফিজিকেলৰ বাবে লৈ যাব লাগিব। দ্বিতীয়টো ডকুমেণ্টছ হ'ল পাছিং চাৰ্টিফিকেট। আপোনালোকে যদি এপ্লাই কৰোঁতে 10 পাছ চাৰ্টিফিকেট দিছিলে, তেতিয়াহ'লে আপোনালোকে মেট্ৰিক পাছ চাৰ্টিফিকেট লৈ গ'লে হ'ল, আৰু যদি আপোনালোকে 12 পাছ দিছিলে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট লৈ যাব লাগিব। তৃতীয়টো ডকুমেণ্টছ কাষ্ট চাৰ্টিফিকেট। আপোনালোকে ষ্টেট কাষ্ট চাৰ্টিফিকেট লৈ গ'লে নহ'ব। আপোনালোকৰ যি কাষ্ট আছে সেইটো চেণ্ট্ৰেল কাষ্ট লাগিব। তাতে ষ্টেট কাষ্ট থাকিলে আপোনালোকক ৰিজেক্ট কৰা হ'ব। সেয়েহে মন কৰি আপোনালোকে চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট বনাই ল'ব। চতুৰ্থটো হয় ডমিচিয়েল চাৰ্টিফিকেট। আপোনালোকে কোনটো ষ্টেটৰ বাসিন্দা সেই হিচাপে আপোনালোকে নিজৰ ডমিচিয়েল চাৰ্টিফিকেট বনাই কেনে লৈ যাব লাগিব। নম্বৰ 5 ফটো ID প্ৰুফ। আপোনালোকে তাতে নিজৰ ID প্ৰুফ যেনে আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ কাৰ্ড, পান কাৰ্ড, এই সকলোবোৰ বস্তু যিকোনো এটা ইয়াৰে জেৰক্স কৰি লৈ গ'লে হ'ল। আপোনালোকক 6 নম্বৰ চাৰ্টিফিকেট লাগিব, চাৰ্টিফিকেট অফ এচিভমেণ্ট। ইয়াতে আপোনালোকৰ স্পৰ্টছ চাৰ্টিফিকেট, NCC চাৰ্টিফিকেট এই সকলোবোৰ লৈ যাব লাগিব যদি আপোনালোকৰ তাতে আছে। নম্বৰ 7 পাছপৰ্ট চাইজ ফটো। আপোনালোকে পুৰণি পাছপৰ্ট চাইজ ফটো লৈ নাযাব, কাৰণ আপোনালোকৰ ফেচ যদি পাছপৰ্ট চাইজ ফটোৰ লগত মিলি নাযায় আপোনালোকক ৰিজেক্ট কৰা হ'ব। সেয়েহে আপোনালোকে ৰিচেণ্টলি উঠা নিউ পাছপৰ্ট চাইজ ফটোহে লৈ যাব, আৰু আপোনালোকে কমেও 6খন পাছপৰ্ট চাইজ ফটো লৈ যাব, তাতে আপোনালোকক লাগিব পাৰে। শেষত এই সকলোবোৰ ডকুমেণ্টছৰ আপোনালোকেও কমেও 2খন হ'লেও জেৰক্স লৈ যাব, যাতে আপোনালোকৰ প্ৰব্লেম নহয়। ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ পিছত আপোনালোকক 50-60জন কেণ্ডিডেটৰ এটা গ্ৰুপ বনাই দিয়া হ'ব। সেই গ্ৰুপত আপোনালোকক চেষ্ট নাম্বাৰ, আৰু যদি আপোনালোকৰ RFID লগাই ৰানিং কৰা হয় আপোনালোকৰ ভৰিত GPS লগাই দিয়া হ'ব, আৰু তাৰপিছত আপোনালোকৰ 5 কিলোমিটাৰ ৰানিং ষ্টাৰ্ট হ'ব। আপোনালোকৰ 5 কিলোমিটাৰ ৰানিং 24 মিনিটত কমপ্লিট কৰিব লাগিব। ৰানিং কমপ্লিট হোৱাৰ পিছত আপোনালোকক এটা কেম্পত বহাই দিয়া হ'ব। সেই কেম্পত আপোনালোকৰ মেডিকেল হ'ব। মেডিকেলত আপোনালোকক প্ৰথমে সকলোবোৰ বডিৰ কাপোৰ খুলিবলৈ দিয়া হ'ব, জোতা, মোজা, চাৰ্ট, পেণ্ট সকলোবোৰ। অকল আপোনালোকৰ আণ্ডাৰ পেণ্টটোহে থাকিব। আপোনালোকৰ গোটেইবোৰ কাপোৰ খোলাৰ পিছত প্ৰথমটো হ'ব আই টেষ্ট। আপোনালোকৰ চকুৰ ওচৰত এটা কলম ৰখা হ'ব, আৰু কলমটো আপোনালোকৰ চকুৰ চাৰিওফালে ঘূৰা হ'ব, আৰু আপোনালোকক কোৱা হ'ব যে আপোনালোকে মাথাটো নিহিলাকৈ চকুটো কলমক চাই থাকিবলৈ। কাণৰ টেষ্ট। আপোনালোকৰ কাণৰ ভিতৰত ভালকৈ লাইট মাৰি কেনে আপোনালোকৰ কাণটো চোৱা হ'ব। চ' আপোনালোকে ফিজিকেলত যোৱাৰ আগত আপোনালোকৰ নিজৰ কাণটো চাফা কৰি ভালকৈ যাব। কাণ টেষ্ট হোৱাৰ পিছত আপোনালোকৰ হ'ব দাঁত টেষ্ট, মানে মুখৰ ভিতৰত আপোনালোকৰ চোৱা হ'ব আপোনালোকৰ কেইটা দাঁত আছে। নৰ্মেলি মানুহৰ 28ৰ পৰা 32টা দাঁত থাকে। যদি আপোনালোকৰ এটা দুটা দাঁত বেয়া থাকে আপোনালোকৰ একো প্ৰব্লেমটো নহয়, কিন্তু যদি এটা দুটাতকৈ বেছি দাঁত বেয়া থাকে, লাইক আপোনালোকৰ 5টা 6টা দাঁত বেয়া আছে, তে আপোনালোকক তাতে পইণ্ট দিয়া হ'ব। পইণ্ট দিয়াৰ পিছত আপোনালোকক আকৌ মেডিকেলৰ কাৰণে মাতা হ'ব, আৰু সেই ডেটটোৰ আগত আপোনালোকে নিজৰ পইণ্টবোৰ ঠিক কৰি ল'লে হ'ল। তাৰপিছত আপোনালোকৰ হ'ব হাত টেষ্ট, মানে আপোনালোকৰ হাতত
যদি কিবা বেকা তেৰা থাকে বা এক্সিডেণ্টত কিবা ভাঙিছিল সেই ক্ষেত্ৰত আপোনালোকক ৰিজেক্ট কৰা হ'ব। তাৰোপৰি আপোনালোকৰ আঙুলিত যদি 5টাতকৈ বেছি আঙুলি থাকে, লাইক কিছুমান মানুহৰ 6টা থাকে, বা আপোনালোকৰ আঙুলিবোৰ যদি বেকা তেৰা বা ভাঙিছিল আগতে বা চিলাই আছিল, সেই ক্ষেত্ৰতো আপোনালোকক ৰিজেক্ট কৰা হ'ব। সেয়েহে আপোনালোকে এই সকলোবোৰ বস্তু ভালকৈ ফিজিকেলৰ আগত ঠিক কৰি যাব যাতে আপোনালোকৰ প্ৰব্লেম নহয়। তাৰপিছত আপোনালোকৰ ৰাজহাড় চেক কৰা হ'ব। ৰাজহাড়ত আপোনালোকৰ কিবা প্ৰব্লেম আছে নেকি, নে ৰাজহাড় অলপ বেকা তেৰা আছে। ৰাজহাড় চেক কৰাৰ পিছত আপোনালোকৰ হ'ব ভৰিত আপোনালোকৰ নকনি চেক কৰা হ'ব। আপোনালোকে নকনি গমেই পায় যে ভৰি দুটা লাগি ধৰে। যদি আপোনালোকৰ এই নকনিৰ কিবা প্ৰব্লেম আছে আপোনালোকে ফিজিকেলৰ আগতে চেক কৰাব, কাৰণ নকনি ঠিক কৰাও আপোনালোকৰ সমাধান আছে। আপোনালোকৰ নিজৰ ওচৰত থকা মেডিকেলত গৈ নকনি ঠিক কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ভৰিৰ তলিখন চেক কৰা হ'ব। ভৰিৰ তলিত সাধাৰণতে সমান নাথাকে। যদি আপোনালোকৰ ভৰিৰ তলিখন সমান, সেই ক্ষেত্ৰত আপোনালোকক ৰিজেক্ট কৰিব। এইবোৰ শেষ হোৱাৰ পিছত আপোনালোকক আন এটা ৰুমলৈ লৈ যোৱা হ'ব, য'ত আপোনাৰ আই টেষ্ট কৰা হ'ব। আপোনালোকৰ ওচৰত এটা পোষ্টাৰ লগোৱা থাকিব য'ত আপোনালোকৰ ABCD থাকিব। ABCD সৰুৰ পৰা ডাঙৰলৈ আখৰলৈকে থাকিব। সেয়েহে আপোনালোকক 6 মিটাৰ দূৰৰ পৰা সেই আখৰবোৰ পঢ়িব দিয়া হ'ব। আপোনালোকক এটা চকু বন্ধ কৰি কেনে আপোনালোকক যিটো আখৰ পঢ়িব দিয়ে সেইটোহে আপোনালোকে ক'ব লাগিব। যদি আপোনালোকে সেই আখৰটো ক'ব নোৱাৰে, সেই ক্ষেত্ৰত আপোনালোকক ৰিজেক্ট কৰা হ'ব। তাৰপিছত আপোনালোকৰ কালাৰ ব্লাইণ্ডনেছ চেক কৰা হ'ব। আপোনালোকৰ সন্মুখত বিভিন্ন ৰঙৰ পেজ কিছুমান থাকিব। সেই পেজটোত বিশেষ কিছুমান নম্বৰ লুকাই থাকিব। সেই ক্ষেত্ৰত আপোনালোকে সেই নম্বৰটো চিনাক্ত কৰিব লাগে। যদি আপোনালোকে সেই নম্বৰটো চিনাক্ত কৰিব নোৱাৰে, সেই ক্ষেত্ৰত আপোনালোকক ফিজিকেলৰ পৰা ৰিজেক্ট কৰা হ'ব। এইবোৰৰ পিছত আপোনালোকক আন এটা ৰুমত লৈ যোৱা হ'ব, য'ত আপোনালোকৰ প্ৰাইভেট বডি চেক কৰা হ'ব। প্ৰাইভেট বডিত আপোনালোকৰ গোটেইবোৰ প্ৰাইভেট পাৰ্ট, লগতে আপোনালোকৰ পাইলছ আছে নেকি সেইবোৰো চেক কৰা হ'ব। এইবোৰ শেষ কৰাৰ পিছত আপোনালোকৰ মেডিকেল সমাপ্ত। মেডিকেলৰ কেইমাহমান পিছত আপোনালোকৰ ফাইনেল মেৰিট লাগিব, আৰু যদি আপোনালোকৰ ফাইনেল মেৰিটত নাম আহিল, আপোনালোকে হৈ পৰিব ভাৰতীয় এজন জোৱান, আৰু আপোনালোকে নিজৰ দেশৰ বাবে কৰ্তব্য আগবঢ়াব পাৰিব। ধন্যবাদ। আপোনালোকক যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।